একদম হাবিয়া আহি দেখা পাইছে কিমান হাবিৰ মাজেৰে আহি আমি ফুটকি গছ বিচাৰি আছো পাই গলো সেইডাল ফুটকি গছ ফুল হোৱা নাই বাৰু এতিয়া কৰ হৈ আছে কোনো নাজানে কিজানি এইটো যে গছ আছে আজিহে গম পালো মাজত কিমান হাবি দেখা পাইছে হাবিৰ মাজত আমি এতিয়া ফুটকি গছ বিচাৰি আহিছো এয়াই ফুটকি গছ আমাৰ এইটো অঞ্চলত এয়া গছ আগতে মানে বহুত বেছিকে পোৱা গৈছিল আৰু সেই কাৰণে আমাৰ এই অঞ্চলটোৰ নাম মানে ফুটকিতলি হিচাপে এই গছডালৰ ওপৰত ভিত্তি কৰি হৈছিল আৰু আগতে সবতে আছিল আৰু ইয়াতে বহুত গোটেই ফুটকি গছৰে হাবি আছিল আৰু ফুটকিত তল বুলি কৈছিল আৰু বহুত ডাঙৰ হৈছিল গছবিলাক এতিয়াহে মানে সৰু হৈ থাকে তাৰপিছত আৰু এতিয়া মানে ইমান হেৰি নাইতো মানুহ চানুহ ঘৰ হ'ল আৰু এইবিলাক ডাঙৰ হলে খাব পাৰি দেখা পাইছে নে নাইবা ফুল হ'লে বাৰু মই আপোনালোকক দেখাব চেষ্টা কৰিম এতিয়া কিমান জংঘল দেখা পাইছে জংঘলৰ মাজে আপোনালোকৰ কাৰণে আহিছো মানে গছডাল দেখাব প্লিজ এটা লাইক আৰু সাবস্ক্ৰাইব কৰিব বহুত কষ্ট কৰি আহিছো বহুত দূৰৰ পৰা পথাৰৰ মাজত মাত্ৰ এই ফুটকি গছ আমিও গম পোৱা নাছিলো যে আমাৰ গাঁওখন ফুটকিতলিখন ওচৰতে কিন্তু আমিও গম পোৱা নাছিলো যে ফুটকিতলি কিয় হৈছে তাৰপিছত নিশাই ক'লে যে ফুটকি নামৰ এডাল গছ আছে তাকে বিচাৰি পথাৰৰ মাজত আহিছো তাকে পালো বাৰু ভাগ্যমত এডালে আছে গাছ কেইডাল আছে নিশা এতিয়া এডালে আছে গাছ আগতে বহুত আছিল কিন্তু এতিয়া নোহোৱা হৈ গ'ল এতিয়া আৰু চব আৰু ঘৰ চৰো হ'ল দেখা পাইছে এইবিলাক ডাঙৰ ঘৰ হ'ল এইবিলাক কাটা গ'ল আৰু চব ঠাইত মানে ফুটকি গছে আছিল আৰু এইটো মেইন ৰাস্তা হয় দেখা পাইছে এতিয়া হাবিৰ মাজত আমি আছো এতিয়া যাওঁ আৰু দেখালো আপোনালোকক ফুল হ'লে বাৰু দেখাব চেষ্টা কৰিম ময়ো এইটো হৈছে ফুটুকী গছৰ ফুল আজিৰ নৱপ্ৰজন্মই হয়তো ফুটুকী গছৰ ফুল বা ফুটুকী গছডাল দেখিবলৈ নাপায় বা চিনি নাপায় কিন্তু সকলোৱে জনাটো অতি প্ৰয়োজনীয় কাৰণ আমাৰ মাজৰ পৰা লাহে লাহে এনেকুৱা ধৰণৰ অতি আপুৰুগীয়া বা অতি লাগতিয়াল গছবোৰ নাইকিয়া হৈছে আৰু গতিকে সকলোৱে জনাটো অতিকে দৰকাৰ ফুটকি গছডাল আপোনালোককো দেখালো ময়ো প্ৰথমবাৰৰ কাৰণে চালো গম পোৱা নাছিলো ময়ো কেতিয়াও যে ফুটকি নামৰ গছ আছে আজিহে গম পালো যে ফুটকি নামৰ গছো আছে আৰু ফুটকিতলিটো ফুটকি নামৰ গছৰ পৰা হৈছে আগতে বহুত আছিলে বাৰু এতিয়াহে আৰু চবৰ মানুহ হ'ল কাটা আৰু ৰাস্তা হ'ল বহুত ডাঙৰ এতিয়া মাটি চাটিও কমি চবৰে ব্যক্তিগত এইবিলাক কাটি দিলে এতিয়া চবে জানিলে যিহেতু ফুটকি নামৰ গছ এডালো আছে গতিকে সকলোৱে জনাটো দৰকাৰ গতিকে আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে যিহেতু আজিৰ ল'ৰা ছোৱালীয়ে নাজানে ফুটকি নামৰ গছ যে আছে গতিকে আপোনালোকেও শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে ফুটকি নামৰ গছ এডাল আহিছোঁ ফুটকি গছ চাব বহুত ভিতৰত আছিলে জংঘলৰ মাজত আছিলে বহুত দূৰৰ পৰা ফুটকি গছ চাবলৈ আহিছিলোঁ বহুত ভাগৰো লাগিছে খোজকাঢ়ি আহিছোঁ চবে জানিলে যে ফুটকি নামৰ গছো আছে গতিকে ভিডিঅ'টো আৰু বহুত দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব